বিজেপি দলৰ ভিতৰচোৰা থানবান হৈ যাব পাৰে যদিহে সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাজত বিভেদ আহে। প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাজত সম্পৰ্ক কিমান মধুৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিয় ভাল পায় প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক। আজিৰ দিনটোতেই জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে কৈ দিছে যে জুবিন গাৰ্গক অনুসন্ধান নকৰাকৈ পৰিয়ালক নজনোৱাকৈ কোনেও যাতে জুবিন গাৰ্গৰ নামত ধনৰ বাবে কোনো কিতাপ প্ৰকাশ নকৰে। নমস্কাৰ, চাই আছে ডিবি নিউজ। আজি বিশ্লেষণ কৰিম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱালক কিয় ভাল পায়। বিভিন্ন সময়ত এটা বিষয় বিশেষভাৱে চৰ্চিত হৈ থাকে ৰাজনৈতিক মহলত, সেয়া হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী মোদী কেবিনেটৰ অন্যতম সদস্য সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাজত বিভেদ আছে নেকি। ৰাজনৈতিক মহলত বিভিন্ন সময়ত এই বুলিও চৰ্চা হয় সৰ্বানন্দ সোণোৱালপন্থী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাপন্থী। কিন্তু আজিৰ এই প্ৰতিবেদনত আপোনালোকক বিশ্লেষণ কৰিম বা এই প্ৰতিবেদন এই ভিডিঅ' চাই আপোনালোকে গম পাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কিমান প্ৰেম সৰ্বানন্দ সোণোৱালৰ প্ৰতি। এই প্ৰেম ভাতৃত্ববোধ, এই প্ৰেম ৰাজনৈতিকভাৱে অসমখনক কিমান আগবঢ়াই লৈ যাব, এই সকলো এই ভিডিঅ'ত আপোনালোকে দেখা পাব। তাৰ পূৰ্বে আপোনালোকক আজিৰ দিনটোত শেহতীয়াভাৱে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে জুবিন গাৰ্গ প্ৰসংগত কেইবাটাও মন্তব্য কৰিছে। সন্ধিয়া কাহিলীপাৰাস্থিত নিজৰ বাসগৃহত গৰিমা গাৰ্গে এখন সংবাদমেল সম্বোধন কৰিছে আৰু এই সংবাদমেলৰ জৰিয়তে জুবিন গাৰ্গৰ ন্যাস গঠন কৰা প্ৰসংগটো উল্লেখ কৰিছে আৰু ঠিকনা খাৰঘুলিস্থিত জুবিন গাৰ্গৰ সেই বাসগৃহ হ'ব। ইয়াৰ উপৰিও জুবিন গাৰ্গৰ নামত কোনো ধৰণৰ অনুসন্ধান নকৰাকৈ একাংশ লেখকে বিভিন্ন ধৰণৰ কিতাপ লিখিছে, যি কথা দৃষ্টিগোচৰ হৈছে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ, যাৰ বাবে জুবিন গাৰ্গৰ কথা নজনাকৈ একো অনুসন্ধান নকৰাকৈ কিতাপ লিখিবলৈ মানা কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে। জুবিন গাৰ্গৰ বিষয়ে জানিবলৈ পৰিয়ালৰ লগত তেওঁলোকে যোগাযোগ কৰক লেখকসকলে, তাৰ পাছত জুবিন গাৰ্গ সম্পৰ্কে কিতাপ লিখক, এনেধৰণেও আজি সংবাদমেলত জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে মন্তব্য কৰা দেখা পোৱা গৈছিল। এই মুহূৰ্তত সংবাদমেলৰ এটা অংশ আপোনালোকক দেখাই ল'ম। সকলোৱে মিলি তেওঁৰ সত্তাৰ লগতে তেওঁৰ কামবোৰ, তেওঁৰ আদৰ্শ, তেওঁৰ বিশ্বাস, তেওঁৰ চৰ্চা, তেওঁৰ সাধনা, এই সকলোবোৰ যাতে চিৰযুগমীয়া হৈ থাকে আৰু নিৰন্তৰ প্ৰতিটো প্ৰজন্মৰ পৰা প্ৰজন্মলৈ এক অমৰ সত্তা হৈ আগুৱাই থাকে, তাৰ বাবে আমি চেষ্টা কৰিব লাগিব। তেওঁৰ বাবে বহু ঠাইত বহুজনে ইতিমধ্যে বহু কাম হাতত লৈছে আৰু আগবাঢ়িছে। আমাৰ পৰিয়াল, আত্মীয় স্বজন, বিশেষকৈ তেওঁৰ বন্ধুবৰ্গই এনে এক উদ্দেশ্য লৈ একত্ৰিত হৈছোঁ আজি, আৰু প্ৰথম খোজটি আজি আপোনালোকৰ আশীৰ্বাদ আৰু শুভেচ্ছা লৈ আগবঢ়াব বিচাৰিছোঁ। মই বহুত আৱেগিক হৈছোঁ, কাৰণ জুবিনৰ বাবে আজি 3.5 মাহৰ পিছত আমি ওলাই আহিছোঁ এটা খোজ দিবলৈ। আমাৰ সামান্য সামৰ্থ্যৰে সকলো ৰাইজৰ সহায় সহযোগিতা, বিশ্বাস আৰু সুবাসেৰে জুবিন গাৰ্গৰ নামত এটা ট্ৰাষ্টৰ কথা ব্যক্ত কৰিবলৈকে আজি আপোনালোককো নিমন্ত্ৰণ কৰি আনিছোঁ আৰু আমিও একত্ৰিত হৈছোঁ। আপোনালোকৰ বহুমূলীয়া সময়খিনি দি আমাক সহযোগ কৰাৰ বাবে আমি সঁচাকৈ যথেষ্ট কৃতজ্ঞ আৰু আপোনালোকৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ট্ৰাষ্টটোৰ যোগেদি আমি জুবিনৰ আদৰ্শকে লৈ যেনেদৰে তেওঁ সামাজিক দিশত, সাংস্কৃতিক দিশত বা এই ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ বাবে, নতুন প্ৰজন্মৰ বাবে, প্ৰকৃতি সংৰক্ষণৰ বাবে যিবোৰ কাম কৰিছিল, তেনেকুৱা দিশবোৰতে কিছুমান কাম আমাৰ সামৰ্থ্যৰে আমি কৰি যাবলৈ চেষ্টা কৰিম। আৰু এই কামসমূহ পৰিচালনা কৰিবৰ বাবে আমাৰ খাৰঘুলিৰ প্ৰপাৰ্টিটো আমি আগবঢ়াই দিবলৈ লৈছোঁ ট্ৰাষ্টৰ নামত। জুবিনৰ সপোনৰ ঠাইখন তেওঁৰ নামত হ'বলগীয়া সমাজৰ সংস্কৃতিৰ আৰু তেওঁৰ উপাস্য প্ৰকৃতিৰ বাবে ভাল কামত ব্যৱহাৰ হওক, নিয়োজিত হওক, আমি সেয়াই আশা কৰিছোঁ। আমি এতিয়া এই থকা ফ্লেটটোতে আমি থাকি যাম আগলৈও, কিন্তু খাৰঘুলিৰ সেই প্ৰপাৰ্টিটো য'ত জুবিনৰ বহুত আশা তাত জড়িত হৈ আছিল, সেইখিনি জুবিনৰ নামত হোৱা সামাজিক সাংস্কৃতিক ভাল কামবোৰৰ, মানুহৰ বাবে কৰা কামবোৰৰ বাবে, কাৰণ জুবিন এজন মানুহৰে মানুহ আছিল, সেই কামবোৰতে নিয়োজিত হওক। আমাৰ সৈতে কেইবাজনো ভাল ভাল ব্যক্তি, বিশেষকৈ বিভিন্ন ক্ষেত্ৰত নিজ নিজ কৰ্মৰে প্ৰতিষ্ঠিত জুবিনৰ স্কুল কলেজৰ বন্ধু, তেওঁলোকৰ সময় সদিচ্ছা আৰু সুঅভিজ্ঞতাৰে আমাৰ সৈতে জড়িত হৈ একেলগে জুবিনৰ বাবে কাম কৰি যাব বুলি আমাক সঁহাৰি জনাইছে, আৰু সেইবাবে আমি যথেষ্ট কৃতজ্ঞতা অনুভৱ কৰিছোঁ তেওঁৰ প্ৰতি, তেওঁলোকৰ প্ৰতি। আৰু
আমাৰ সৈতে আমাৰ খুৰা শ্ৰদ্ধাৰ মনোজ বৰঠাকুৰদেৱ, আমাৰ ভাতৃ ডক্টৰ পাৰ্থসাৰথী মহন্ত দাদা, তেখেত আহি আছে। শ্ৰদ্ধাৰ গৌতম শৰ্মা দাদাও থাকিব, আমাক বিভিন্ন দিশত উপদেশ পৰামৰ্শই বাট দেখুৱাই আগবঢ়াই নিবলৈ। জুবিনে সদায় তেওঁৰ সেনাগন বুলি অভিহিত কৰা জুবিন ফেন ক্লাব থাকিব আমাৰ কামবোৰত সহায় কৰিবলৈ। এতিয়া সকলোতকৈ আমাৰ বাবে ডাঙৰ শক্তি আৰু সাহস ৰাইজ। গতিকে আপোনালোকৰ মৰম, আশীৰ্বাদ, বিশ্বাস, সহায় সহযোগিতাৰে জুবিনৰ সপোনৰ কামবোৰ আমি নিশ্চয় আগুৱাই নিব পাৰিম বুলি আশা কৰিছোঁ। আৰু লগতে এটা গুৰুত্বপূৰ্ণ কথাও আজি ক'ব বিচাৰিছোঁ। কালি বছৰৰ প্ৰথম দিনটোতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ কথা ৰাখি জুবিনৰ শেহতীয়া ছবি ৰৈ ৰৈ বিনালেৰ বাবে অহা ৰাজ্যিক কৰ 2,90,00,000 টকা জুবিনৰ দ্বাৰা প্ৰতিষ্ঠিত কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনলৈ হস্তান্তৰ কৰে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন অসমৰ শিল্পীসকলৰ সামূহিক কল্যাণৰ উদ্দেশ্যে গঠন হোৱা এক মঞ্চ। কিন্তু সেয়া অকল শিল্পীসকলৰ বাবে সীমিত হৈ নাথাকিল। জুবিনে সকলো ধৰণৰ কাম, সকলো ধৰণৰ সামাজিক সাংস্কৃতিক কাম, নতুন প্ৰজন্মৰ বাবে, প্ৰকৃতিৰ বাবে সকলোবোৰ কাম সেই ফাউণ্ডেশ্যনৰ যোগেদিয়ে আগবঢ়াই নিছিল, কৰি আছিল। গতিকে এতিয়া কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ অসমৰ আমি এই মঞ্চখনৰ যোগেদিয়ে জুবিন গাৰ্গৰ সামাজিক সাংস্কৃতিক আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে কৰা কামবোৰৰ সংবৰ্ধন আৰু সম্প্ৰসাৰণ কৰিবলৈ সংকল্পবদ্ধ হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই সিদ্ধান্তই আমাৰ এই সংকল্পক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব। লগতে জুবিনৰ ন্যায় প্ৰক্ৰিয়াটোক অধিক শক্তিশালী কৰিবৰ বাবে আৰু ক্ষীপ্ৰ অগ্ৰগতিৰ বাবে বিশেষ চৰকাৰী অধিবক্তা নিয়োগ তথা এখন বিশেষ আদালতৰ বাবে উচ্চ ন্যায়ালয়ক চৰকাৰে আবেদন জনাব বুলিও যি ঘোষণা কৰিছে, নতুন বছৰে মংগলক্ষণত অসম চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই সিদ্ধান্তৰ বাবে আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ। আৰু এয়া আছিলে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ আৰু জুবিন গাৰ্গৰ ভগ্নী পম্পী বৰঠাকুৰেও এই সংবাদমেলখন সম্বোধন কৰিছে। লগতে কেইবাটাও মন্তব্য কৰিলে। তেওঁলোকৰ যি অফিচিয়েল এনাউন্সমেণ্ট আছিল, অফিচিয়েলি যিসমূহ ঘোষণা আছিল, এইসমূহ উল্লেখ কৰিলে। আৰু জুবিন গাৰ্গ প্ৰসংগত জুবিন নিয়াস কেনেধৰণে চলিব, জুবিন ফেন ক্লাবক কেইবাটাও অনুৰোধ জনালে। আৰু জুবিন গাৰ্গ প্ৰসংগত কোনেও যাতে এনেই অনুসন্ধান নকৰাকৈ কোনো কিতাপ নিলিখে, সেই সম্পৰ্কত তেওঁলোকে বাৰ্তা দিলে। আজিৰ এই প্ৰতিবেদনত আপোনালোকক উল্লেখ কৰিছিলোঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱালক কিয় ভাল পায়। বিশেষভাৱে দেখা পোৱা গৈছে যে সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অৰ্থাৎ কেন্দ্ৰত সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই যুটি বিশেষভাৱে বিজেপিৰ বাবে ৰাজনৈতিক ক্ষেত্ৰখনত যথেষ্টখিনি শক্তিশালী হৈছে। কিন্তু কেতিয়াবা তেওঁলোকৰ মাজত বিভিন্ন ধৰণৰ বিভেদগামী সৃষ্টি হোৱা বাতৰি আমি সংবাদ মাধ্যমতো আমি প্ৰকাশ কৰোঁ বা দেখা পাওঁ। আৰু তেনেধৰণৰ বাতৰিসমূহক যেন কোনো ধৰণৰ গুৰুত্ব দিয়া দেখা পোৱা নাই সৰ্বানন্দ সোণোৱালৰ তৰফৰ পৰাও আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰাও। কিন্তু আজিলৈকে দুয়োজনৰ মুখত কোনো এজন ব্যক্তিৰ এনেকুৱা মন্তব্য দেখা পোৱা নাই যি মন্তব্যই ইজনে আনজনক দোষাৰোপ কৰিছে অথবা এজনে আনজনক অসন্মান বোধ কৰা কিছু মন্তব্য কৰিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু তেখেতেও সৰ্বানন্দ সোণোৱালক বিভিন্ন সময়ত যথোপযুক্ত যি সন্মান, এই সন্মানসমূহ কৰি থকা দেখা পোৱা গৈছে। বিশেষভাৱে বিভিন্ন ধৰণৰ সভা সমিতিসমূহত যেতিয়া দেখোঁ তেতিয়াহ'লে সৰ্বানন্দ সোণোৱালৰ বাবে এখন বিশেষ সুকীয়া আসন। আনহাতে সৰ্বানন্দ সোণোৱালেও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ভাতৃত্বসুলভ এটা মৰম কৰা দেখা পোৱা গৈছে। আৰু প্ৰতিখন সভাতেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মদক্ষতাক প্ৰশংসাৰে উপচাই দিয়াও আমি দেখা পাওঁ সৰ্বানন্দ সোণোৱালে। আৰু ঠিক তেনেধৰণে মুখ্যমন্ত্ৰীগৰাকীকো দেখা পাওঁ সৰ্বানন্দ সোণোৱালৰ প্ৰশংসা কৰা। আৰু শেহতীয়াভাৱে যেতিয়া ৰাজ্যত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আহিছিল শংকৰদেৱৰ জন্মস্থান বদদ্ৰৱাত যি প্ৰকল্প মুকলি কৰিবলৈ, আৰু সেই প্ৰকল্প মুকলি কৰিবলৈ যোৱা সময়তেই এটা বিশেষ ভিডিঅ' সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে। যি ভিডিঅ'ত দেখা পোৱা গৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ সৰ্বানন্দ সোণোৱালক আগবাঢ়ি যাবলৈ নিজৰ হাতেৰে বাহুৰে কেনেধৰণে নিৰ্দেশনা দিছিল। আৰু খুব স্মুথলি উক্ত অনুষ্ঠান যেতিয়া শুভাৰম্ভ কৰিব গৈ আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে, আৰু সেই সময়তেই সৰ্বানন্দ সোণোৱালক কেনেকৈ আগবঢ়াই লৈ গৈছিল সেই ভিডিঅ'টো চোৱাৰ পিছতেই যেন এতিয়া সামাজিক মাধ্যমত আকৌ সকলোৱে চৰ্চা কৰিব ধৰিছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱালক ভাল পায়। মই ভিডিঅ'টোৰ এটা ক্লিপ আপোনালোকক দেখাই লৈছোঁ।
দেখিলে নিশ্চয় চাগে আপোনালোকে এই ভিডিঅ'টো দেখিছে সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে আৰু সকলোৱে এবাৰ হ'লেও ভাবিছে যে এয়া ভাতৃত্ববোধৰ বা এই মিলাপ্ৰীতি বা এনেধৰণৰ মৰমে অসমখনক আগবঢ়াই লৈ যাব বুলিও বিভিন্নজনে বিভিন্ন ধৰণৰ মতামত কৰিছে আপোনালোকে কি ভাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱালক ভাল পায় নে নাপায় বা ৰাজনৈতিক কাৰণতহে ভাল পায় নেকি আপোনালোকৰ মতামতসমূহ আপোনালোকে স্পষ্ট ৰূপত কমেণ্টত লিখিব পাৰে